নমস্কাৰ অভিমত ইউটিউব চেনেল আপোনাক সকলোকে স্বাগতম জানাইছোঁ। আজি আমাৰ ইয়াতে উপস্থিত আছে AUDFৰ সাধাৰণ সম্পাদক তথা 21 নং মানকাছাৰ সমষ্টিৰ সম্ভাব্য প্ৰাৰ্থী আমিনুল ইছলাম স্যার। স্যার আমাৰ অভিমত ইউটিউব চেনেল স্বাগতম। স্যার এতিয়া আহিছোঁ ৰাজনীতিক ক্ষেত্ৰলৈ, মানে 2021 চনৰ AUDFৰ মূল মন্ত্ৰ কি হ'ব ইলেকশ্যনত? সব 2021 চনৰ মূল মন্ত্ৰ আমি দেখিছোঁ যে এই মুহূৰ্তত অসমৰ তথা ভাৰতবৰ্ষৰ যি মূল্যবৃদ্ধি ব্যাপকভাৱে মূল্যবৃদ্ধি হৈছে। প্ৰত্যেকখন পাকঘৰত জুই লগাৰ নিচিনা হৈছে। আজি মিঠাতেল 150 টকা লিটাৰ, আজি পেট্ৰল পেট্ৰলৰ মূল্য তেখেতসকলে কমাম বুলি কৈছিল গভৰ্ণমেণ্টে, কিন্তু বিজেপি অহাৰ পিছত বাঢ়ি ইমান বেছি হ'ল যে আজি মূল্যবৃদ্ধি গৈ 91 টকা 90 টকা আজি ডিজেল পেট্ৰলৰ মূল্য হৈ গ'ল। তো আজি এইটো এটা মূল্যবৃদ্ধি প্ৰাইচ হাইক ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট ইছ্যু। ছেকেণ্ড কথা হ'ল বিজেপিৰ এই আমোলত আমি দেখিছোঁ যে পাৰ কেপিটা ইনকাম ইমান বেছি কমি গৈছে, GDP ইণ্ডিয়াৰ ইমান কমি গৈছে, টকাৰ মূল্য এছিয়া মহাদেশৰ সৰ্বনিম্ন হৈছে। তো আমি দেখিছোঁ যে অৰ্থনৈতিকভাৱে দেশখনে বিধ্বস্ত হ'ব ওলাইছে। তো এইটো এটা আমাৰ ইম্পৰ্টেণ্ট ইছ্যু যে অৰ্থনৈতিকভাৱে দেশখন এটা অচলাৱস্থাৰ সৃষ্টি হৈছে। এইটো এটা ইম্পৰ্টেণ্ট ইছ্যু। তৃতীয় কথা আমি ক'বলৈ গ'লে আমি চাব লাগিব যে যিখিনি আদাৰ ইছ্যু আছে ছ'চাইটি বা সামাজিকভাৱে আমি দেখিছোঁ যে কিছুমান ন্যস্ত স্বাৰ্থ জড়িত মহলে সদায় সাম্প্ৰদায়িক ৰাজনীতি এটা কৰাৰ কাৰণে পৰিৱেশ সৃষ্টি কৰি আছে। আৰু এই সাম্প্ৰদায়িক ৰাজনীতি আমি দেখিছোঁ যে এনেকুৱা এটা সাম্প্ৰদায়িক ৰাজনীতি য'ত জাতিৰ ভিত্তিত ধৰ্মৰ ভিত্তিত কথাবিলাক পাই থকা হৈছে, হুইচ ইজ টোটেল দ্য ভায়লেশ্যন অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। ভাৰতীয় সংবিধানটো এটা বহিৰ্ভূত কথা। আমি দেখিছোঁ যে আমাৰ যিখিনি মন্ত্ৰীবিলাকেও ভাৰতবৰ্ষৰ সংবিধানৰ ওপৰত শপত খোৱাৰ পিছত যি ধৰণৰ বক্তব্য ইয়াত ৰাখি আছে, সেই বক্তব্যবিলাক কিন্তু আচৰিত কথা যে এজন মন্ত্ৰীয়ে এনেকুৱা কথা ক'ব পাৰে যে এইবাৰ ভোট হ'ব মিয়া ভাৰ্চেছ অসমীয়া। যোৱাবাৰ আমি দেখিছিলোঁ কৈছিল যে শৰাইঘাটৰ শেষ ৰণ। যোৱাবাৰ আমি দেখিছিলোঁ যে লাচিতৰ লগত মানে এইবাৰ কৈ আছে মোগলৰ লগত আহোমৰ যুঁজ, এইবাৰ কৈছে তেখেতসকলৰ মানে সংস্কৃতিৰ যুঁজ। তো কথাবিলাক আমি দেখিছোঁ কি দেশকে জাতিগতভাৱে তেখেতসকলে এই কামবিলাক কৰি আছে। আৰু এই কথাবিলাকে হয়তো এটা সাময়িক প্ৰাপ্তি তেখেতসকলৰ হ'ব পাৰে, কিন্তু অনাগত দিনবিলাকত অসমৰ জাতীয় জীৱনৰ কাৰণে এটা চৰম বিপৰ্যয় হ'ব, এই কথাটো কিন্তু স্পষ্ট। তো আমি এই কথাবিলাক ইছ্যু হিচাপত ল'ম যে কোনো ৰাজনীতিক দল বা কোনো ব্যক্তি সংবিধানৰ উৰ্ধত নহয়, এনেকুৱা কথাবিলাক ক'ব নাপায়। এইটো অসমত এটা চিৰদিনৰ কাৰণে বিহবাস্প সৃষ্টি হ'ব, যিটো অসমৰ কাৰণে ক্ষতি কৰিব। এই কথাবিলাক আমি ইম্পৰ্টেণ্টলি আনিম। আমি শেহতীয়াকৈ দেখিছোঁ যে বাবৰি মছজিদ ধ্বংসৰ যি বিচাৰ হ'ল, বিচাৰ ব্যৱস্থা এটা ইম্পৰ্টেণ্ট ব্যৱস্থা, য'ত কোনো দোষী বিচাৰি নাপালে। আজি ইউটিউবত যাওক আপোনালোকে, বিচাৰক বাবৰি মছজিদ ডেমলিশ্যন বিচাৰক কমচে 100টা ভিডিঅ' পাব, কিন্তু তেখেতসকলে বিচাৰি নাপালে ইয়াৰ দোষী কোন। এভেটৰ যদি হয় সেই সময়ত লালকৃষ্ণ আদবানীয়ে হওক, মুৰলী মনোহৰ যোশীয়ে হওক, উমা ভাৰতীয়ে হওক, তেখেতসকলৰ লগত কেছ চাৰ্জশ্বিট আছিল। তেখেতসকলে আজি মানে CBI মানে আমাৰ লক্ষ্ণৌ কোৰ্টত তেখেতসকলক ফ্ৰী কৰি দিলে। তো এই এটা মাৰাত্মক 370 ভায়লেশ্যন কৰি অসমৰ মানে কাশ্মীৰখন কি অৱস্থা কৰিলে আপোনালোকে দেখা পাইছে। নতুনকৈ মাদ্ৰাছা বন্ধ কৰিলে, সংস্কৃত টোলবিলাক বন্ধ কৰিলে। ভাৰতবৰ্ষখন ৰিলিজিয়াছ কাণ্ট্ৰি হয়, ইয়াত ধৰ্মৰ প্ৰতি মানুহৰ যথেষ্ট আৱেগ আছে। এইবিলাক কৰিলে যদি আজি ধৰ্মৰ চৰকাৰী পইচাৰে ধৰ্মৰ অনুষ্ঠান কৰিব নোৱাৰি, পঢ়াব নোৱাৰি, তেতিয়াহ'লে পুষ্কৰ মেলা ব্ৰহ্মপুত্ৰ নৱমীৰ কাৰণে হাজাৰ কোটি টকা খৰচ কৰা কি মিনিং আছে? সেইবোৰ এটা পূজা হয়, এটা ধৰ্মৰ এটা ছিষ্টেম হয়। তেতিয়াহ'লে সেইটোৰ জৰিয়তে হাজাৰ কোটি টকা খৰচ কৰা কি মিনিং আছে? এইটো চৰকাৰী পইচা নহয় নেকি? এইটো আমাৰ পইচা নহয় নেকি? তো আল্টিমেটলি তেখেতসকলে যিটো কৰি আছে এটা জোৰ জবস্তি, এটা ফেচিষ্ট নেচাৰ, এটা হিটলাৰী শাসনৰ পিনে তেখেতসকলে গৈ আছে। আৰু হিটলাৰে কিন্তু নিজে ছুইচাইড কৰিব লগা হৈছিল। আপোনালোকে এই কথা মনত ৰাখিব যে কোনো আজি মানে অত্যাচাৰী শাসকেই জীয়াই থাকিব পৰা নাই চিৰদিন। তেখেতৰ নামটো সদায় হিষ্ট্ৰীত বেয়া হিচাপে লিখা থাকে। তো আমি যিটো দেখিছোঁ যে বৰ্তমান মাদ্ৰাছা বন্ধ কৰি লাগিছে, আজান কেনেকৈ বন্ধ কৰিম তাৰ ব্যৱস্থা যি কৰিছে, বিজেপিৰ চেলা চামুণ্ডা আহি আমাৰ ইয়াতে মিৰ্জুমলা কামাখ্যাত আহি ইয়াতে কৈ যায় আজান বন্ধ কৰি, আমি অসুৰৰ লগত তুলনা কৰে। এইবিলাক কথা অত্যন্ত দুৰ্ভাগ্যজনক। বিজেপি এইবিলাক কাম কৰি আছে। তেখেতসকলে মছজিদত হাত দিয়ে, মাদ্ৰাছাত হাত দিয়ে, বিভিন্নভাৱে ধৰ্মীয়বিলাকত হাত দি আছে। তো আমাৰ কথাটো হ'ল যে সিদিনাখন হোম মিনিষ্ট্ৰী আহিয়ে নামঘৰ আৰু আমাৰ সত্ৰবিলাকত তেখেতসকলে পইচা দি থৈ গৈছে। প্ৰায় 8,000 সত্ৰৰ নামঘৰত পইচা দিয়াৰ কথা কৈছে। আমাৰ কথাটো নামঘৰ আৰু সত্ৰ দিছে, আমি বেয়া পোৱা নাই। আমাৰ অসমৰ সেইবিলাক এটা জাতীয় অনুষ্ঠান, আমি এইবিলাকত বেয়া পোৱা নাই। যদি নামঘৰ সেইবিলাকত দিছে, মছজিদত কিয় দিয়া নাই, গীৰ্জাত কিয় দিয়া নাই, বাকীবিলাকত কিয় দিয়া নাই? সেইবিলাকত দিব লাগিছিল। চৰকাৰী পইচাবিলাক সেইবিলাকত কিয় দিব?
তো কথাটো হৈছে এই কথাবিলাক আমি এই কথা ক'ব বিচাৰিছোঁ যে ৰিলিজিয়াছলি তেখেতসকলে জোৰ জবৰদস্তি কৰিব বিচাৰে এইবিলাক আমাৰ এটা ইম্পৰ্টেণ্ট ইছ্যু থাকিব। দ্বিতীয় কথা হ'ল যে আমি দেখিছোঁ যে NRCৰ ক্ষেত্ৰত আজি NRC কমপ্লিট হোৱা নাই, চৰকাৰৰ এটা হেমাহি NRCটো মানে কেনেকৈ ডিলে টেক্টিছত লৈ যাব তাৰ এটা ব্যৱস্থা চলাই আছে। তো আমি NRCখন কেনেকৈ এইটো সম্পূৰ্ণ কৰিব পাৰি তাৰ এটা ইছ্যু আমাৰ থাকিব। ডি ভোটাৰ য'ত ভাৰতবৰ্ষৰ কোনো আইন, ভাৰতবৰ্ষৰ ল ইনেক্টমেণ্ট বাই ল ক'তো আজি ডি ভোটাৰ সম্পৰ্কে নাই। অকল অসমত এটা নটিফিকেশ্যন জৰিয়তে হাজাৰ হাজাৰ লাখ লাখ মানুহক আজি ডাউটফুল টানি আছে। আজি আমি দেখিছোঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টে বা ষ্টেট গভৰ্ণমেণ্টে এটা ইউ টাৰ্ণ লয়, তেখেতসকলে কৈছিল 16 মে'ৰ পিছত সকলো মানুহ ইয়াৰ পৰা যাব লাগিব। কিন্তু দেখা গ'ল যে তেখেতসকলে আৰু ৰেড কাৰ্পেট দি বাংলাদেশৰ মানুহখিনি অনাৰ কাৰণে ব্যৱস্থা কৰিলে, যিটো 2071 চনত যদি অসম চুক্তি তেখেতক নচ্ছাত কৰিলে। অসম চুক্তিৰ 856 জন শ্বহীদক আৰু যিবিলাক মানুহ সেই সময়ত প্ৰায় 10,000 মানুহ আৰু মৃত্যু হৈছিলে, সেই মানুহবিলাকক মৃত্যুৰ কিন্তু কোনো দাম নাথাকিল। আজি এই মানুহবিলাকক আনাৰ ক্ষেত্ৰত দেখিছোঁ অসম চুক্তি নচ্ছাত কৰা হ'ল। চিটিজেনশ্বিপ এক্ট 1955 6A ক্লজ মানে ছেকশ্যন 6A নচ্ছাত কৰা হ'ল। তো আমি দেখিছোঁ যে এই চৰকাৰটোৱে মাৰাত্মকভাৱে সকলো আইন, সকলো ট্ৰেডিশ্যন ভৰিৰে মোহাৰি তেখেতসকলে শাসন কৰিব বিচাৰিছে, যিটো হিটলাৰে কৰিছিল। ঠিক তেনেকুৱা এটা ব্যৱস্থা জুডিচিয়াৰী তেখেতক হাত লৈ ল'বৰ চেষ্টা কৰিছে, এডমিনিষ্ট্ৰেশ্যন তেখেতক হাত লৈ ল'বৰ চেষ্টা কৰিছে। তো আমি দেখিছোঁ যে তেখেতসকলে এটা ব্যৱস্থা ল'ব বিচাৰিছে, যিটোৰ জৰিয়তে অসম তথা ভাৰতবৰ্ষৰ ক্ষতি হ'ব। এইবিলাক আমাৰ ইছ্যু থাকিব আৰু জীৱনটো বহুত লোকেল ইছ্যু থাকিব, অসমৰ বিভিন্ন ইছ্যু থাকিব। অসমৰ তেজ দিম তেল নিদিওঁ, আজি কিন্তু দেখা গৈছে যে আমাৰ সেই তৈলক্ষেত্ৰবিলাক বিক্ৰী কৰি দিয়া হ'ল। আজি উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট আজি আমাৰ যিটো গুৱাহাটী এয়াৰপৰ্ট, এই এয়াৰপৰ্টটো আজি আদানীক দি দিয়া হ'ল। তো আমি দেখিছোঁ যে চিৰিয়াখানাখন আমাৰ যিটো কাজিৰঙাখন বেলেগক দিয়াৰ চেষ্টা কৰি আছে, ONGCখন বেলেগে লৈ গ'ল, AICB আজি অসম চৰকাৰৰ পৰা বিক্ৰী হ'ব গৈ আছে, ভাৰতবৰ্ষৰ পৰা BSNL বিক্ৰী হ'ব গৈ আছে। তো আমি দেখিছোঁ যে সকলো যিখিনি পাব্লিক ছেক্টৰ, যিখিনি গভৰ্ণমেণ্ট ছেক্টৰৰ বস্তু গোটেইখিনি চৰকাৰে বিক্ৰী কৰিব খুজিছে। আৰু গোটেইখিনি চৰকাৰে কিছুমান পুঁজিপতিৰ হাতত গোটেই ডিপাৰ্টমেণ্টবিলাক দিব খুজিছে, ৰেলৱে দিব খুজি আছে, ৰেলৱে বিক্ৰী কৰিব খুজি আছে। তো আমি দেখিছোঁ যে এই চৰকাৰ দিনত ভাৰতবৰ্ষ সুৰক্ষিত নহয়, অসম সুৰক্ষিত নহয়। আৰু এই চৰকাৰক আমি যিকোনো ওফৰাব লাগিব, আদাৰৱাইজ অসম এটা সময়ত বা ভাৰতবৰ্ষত ভিকাৰী হৈ যাব। এইবিলাক আমাৰ ইছ্যু হ'ব, এইবিলাক আমি এইবাৰ ৰাজনীতি ইছ্যু বনাম। যথেষ্ট ইছ্যু আছে, গোটেইখিনিতে ক'ব নোৱাৰি, এই ইছ্যুবিলাক আমি নিশ্চয়কৈ বনাম। ঠিক আছে ছাৰ, এতিয়া কিছুদিন মানৰ পৰা শুনি আছোঁ যে UDF আৰু কংগ্ৰেছৰ মিত্ৰতা হ'ব। এই ক্ষেত্ৰত মানে নামনি অসমত কেনেকুৱা প্ৰভাৱ পৰিব বুলি আপুনি ভাবে? ছাৰ, কথাটো হৈছে যে আমি অকলশৰীয়াকৈ এই মুহূৰ্তত বিজেপিক টক্কৰ দিব পৰা অৱস্থাত নাই। তো এটা গ্ৰেণ্ড এলায়েন্সৰ কথা আমি পোষকতা কৰিছোঁ, প্ৰথমৰ পৰা মই কৈছোঁ যে এটা গ্ৰেণ্ড এলায়েন্স হ'ব লাগে, বৃহত্তৰ এটা এলায়েন্স হ'ব লাগে। আৰু সেই এলায়েন্সটোত UDF, কংগ্ৰেছ, CPI, CPM আৰু কিছুমান পলিটিকেল পাৰ্টি, আঞ্চলিক কিছুমান এথনিক গ্ৰুপছ আছে, সেইবিলাক লগত আলোচনা চলি আছে। এটা গ্ৰেণ্ড এলায়েন্স হ'ব, তাৰ আমি পক্ষপাতি আৰু আমি গ্ৰেণ্ড এলায়েন্সৰ আমি ফেভাৰত আছোঁ। আৰু এই গ্ৰেণ্ড এলায়েন্সটো হৈ গ'লে নিশ্চয়কৈ অসমত আমি বিজেপিক ওফৰাব পাৰিম, এইটো আমি স্পষ্ট। তো এই এলায়েন্সটো কেনেকৈ হ'ব, এইটো পূৰ্ণ পৰ্যায়ৰ ৰূপটোতে লোৱা নাই, খুব কম সময়ৰ ভিতৰত ল'ব। আৰু নামনি অসমত প্ৰভাৱ মাৰাত্মকভাৱে পৰিব। মই ভাবোঁ যে নামনি অসমততো বিজেপি নোহোৱা হৈ যাব। আপুনি চাওক, আপুনি ধুবুৰী ডিষ্ট্ৰিক্টত এটাও নাপায়, গোৱালপাৰাত এটাও নাপায়, আমাৰ কি কয় এই বৰপেটাত নাপায়, বঙাইগাঁৱত নাপায়, কোকৰাঝাৰ তেখেতৰ নীল হৈ যাব। তো এনেকৈ দেখিছোঁ যে নামনি অসমেই নহয়, উত্তৰ অসমৰ যথেষ্টখিনি প্ৰভাৱ পৰিব, বৰাক ভেলীত ব্যাপকভাৱে প্ৰভাৱ পৰিব, উজনি অসমতো ঠায়ে ঠায়ে প্ৰভাৱ পৰিব। তো মই ভাবোঁ যদি গ্ৰেণ্ড এলায়েন্স হয়, আৰু আপোনালোকৰ জৰিয়তে মই আজি ৰাইজৰ দল আৰু AJP আশু বেছ যিটো AJP, তেখেতসকলক অনুৰোধ কৰিব বিচাৰিম, আহক একেলগে গ্ৰেণ্ড এলায়েন্স কৰোঁ, তেতিয়া আমি বিজেপিক ওফৰাব পাৰিম। আদাৰৱাইজ বিজেপিক ওফৰাব কঠিন হ'ব। সেইকাৰণে আমি এলায়েন্সৰ জৰিয়তে এটা স্পষ্টভাৱে আমি এই চৰকাৰটোক এটা পতন আনিব বিচাৰিছোঁ, আৰু এটা ছেকুলাৰ ডেভেলপমেণ্ট আগত ৰাখি সকলো জাতি জনগোষ্ঠীক বিশ্বাস আস্থাত লৈ এটা এলায়েন্সৰ কথা আমি বিবেচনা কৰি আছোঁ। ছাৰ, আপুনি যিহেতু 2021 চনত ইলেকশ্যন খেলিব বুলি ভাবিছে, তো আপুনি যিহেতু মানকাছাৰ সমষ্টিতে মানে বসবাস কৰে, তো মানকাছাৰৰ মূল ইছ্যু কি হ'ব আপোনাৰ ইলেকশ্যনত প্ৰচাৰ চলাওঁতে? মানকাছাৰৰ ইছ্যু বহুতখিনি আছে। মানকাছাৰৰ ইছ্যু হ'ল আমি এটা পেৰিফেৰী অঞ্চলৰ মানুহ, এটা প্ৰান্তীয় অঞ্চলৰ মানুহ। আমাৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আৰু ইণ্টাৰ ষ্টেট বৰ্ডাৰ আমাৰ চাৰিওপিনে। আমি মানকাছাৰ সোমাবলৈ যিফালেদি বাই ৰোড আহোঁ, প্ৰায় 100 কিলোমিটাৰ মেঘালয় মাজেদি আহিব লাগে। তো আমি এই মুহূৰ্তত যদি আমি তুৰা হৈ আহোঁ, প্ৰায় 150 কিলোমিটাৰ মেঘালয় মাজেদি আহিব লাগে, তেতিয়া আমি আমাৰ ডিষ্ট্ৰিক্টত সোমাব পাৰোঁ। ইপিনে বিশাল ব্ৰহ্মপুত্ৰ। তো মানকাছাৰৰ ইছ্যু আপোনালোকে জানে যে আমি
সকলো বস্তু বাহিৰৰ পৰা আহিব লাগে ৰোড কমিউনিকেশ্যন মানকাছাৰ অতি পুৱৰ আজি আমাৰ লাইফ লাইন একমাত্ৰ ৰোড কি অৱস্থা আপোনালোকে দেখা পায় এইটো এটা ক্ষীৰতি গাড়ীৰ নিচিনা হৈছে যিজন MLA আহিব প্ৰত্যেক বছৰে ইয়াত কোটি কোটি টকা বাজেট ধৰিব কৰবাত অলপ চপৰ টপৰ মিটাৰ হৈ যোৱা ক্ষীৰতি গাড়ীৰ নিচিনা হৈছে যে কেনেকৈ খীৰাই থাকিব পাৰি এনেকুৱা ৰাস্তা ইয়াত ডেভেলপমেণ্টৰ ব্যৱস্থা হৈ থকা নাই তো ৰোড কমিউনিকেশ্যন ইছ্যু এটা ইম্পৰ্টেণ্ট ইছ্যু আমাৰ মানকাছাৰত আপুনি বৰলালগা দেনালগা শিশুমাৰা লেংটাৰ্ছৰ বা এই যিবিলাক অঞ্চল আছিল শুকচৰ হাজিৰহাট গোটাবাৰী এই অঞ্চলবিলাক যে আমাৰ এই অঞ্চলত আছে এইবিলাক এটা মাৰাত্মকভাৱে মালিৰালগাত আমাৰ কোকৰাডাঙ্গাত যথেষ্ট ইৰোশ্যন হৈ আছে এই ইৰোশ্যনবিলাক ৰোধ কৰিবৰ কাৰণে এটা ইৰোশ্যন এটা পাৰ্মানেণ্ট ছেটেলমেণ্টৰ ব্যৱস্থা এটা কৰিব লাগিব এইটো এটা ইম্পৰ্টেণ্ট ইছ্যু থাৰ্ড কথা হ'ল যে আমাৰ যিখিনি প্ৰডাকশ্যন হয় এই প্ৰডাকশ্যনখিনি বাহিৰত ভালকৈ পঠাব কেনেকৈ পাৰোঁ তাৰ এটা ইছ্যু আমাৰ ইয়াত আছে চতুৰ্থ ইছ্যুটো হ'ল যে মেঘালয়ৰ লগত আমাৰ যিটো সম্পৰ্ক এই সম্পৰ্ক আমি কেনেকৈ মধুৰ কৰিব পাৰি আমি কেনেকৈ মেঘালয় চিফ ছেক্ৰেটাৰীৰ লগত আলোচনা কৰি মেঘালয় মুখ্যমন্ত্ৰী বা তেখেতৰ লগত আলোচনা কৰি আমাক এটা সৌহাৰ্দ্য সম্পৰ্ক কেনেকৈ কৰিব পাৰি যিহেতু আমাৰ ইয়াত লোকেল প্ৰডাকশ্যন প্ৰচুৰ লোকেল প্ৰডাকশ্যন ভেজিটেবলছ হওক ফিছ হওক বা এগ হওক কণী হওক হাঁহ হওক যথেষ্ট ভাল প্ৰডাকশ্যন হয় আমাৰ এই অঞ্চলত আৰু এই এগ্ৰি বেছ আৰু এই এগ্ৰি আৰু এগ্ৰ' যিখিনি প্ৰডাকশ্যন লগতে আমাৰ যিখিনি হাজবেণ্ডৰী যিখিনি প্ৰডাকশ্যন মুৰ্গী চুৰ্গী বা যিবিলাক প্ৰডাকশ্যন আছে মেঘালয়ত এটা ভাল ভাল মাৰ্কেট আমাৰ আছে তাত আমি কেনেকৈ সুকলমে কৰাব পাৰোঁ ড্ৰাই ফিছৰ এটা ভাল মাৰ্কেট আমাৰ মেঘালয়ত আছে তাত আমি কেনেকৈ এইটো প্ৰচুৰ পৰিমাণে আমাৰ ইয়াৰ পৰা দিব পাৰোঁ তাৰ এটা ব্যৱস্থা কৰিব লাগিব মেঘালয়ৰ মাৰ্কেটখিনিত আমি কেনেকৈ বেনিফিটটো ল'ব পাৰোঁ সেইটো আমি চাব লাগিব আৰু মেঘালয়ৰ মানুহ আহি আমাৰ পৰা কিনা কাটা কৰিব তাৰ পৰিৱেশ সৃষ্টি কৰিব লাগিব আগতে আমি দেখিছিলোঁ যে মানকাছাৰত প্ৰচুৰ গাৰো মানুহ আহিছিল আজিৰ দিনত কিন্তু সেই পৰিৱেশটো দেখা নাযায় তাৰ কাৰণে কিছুমান লোকেল নেতাৰ কিছুমান প্ৰব্লেম হৈছে ইয়াত আহিলে দাদাগিৰি ধামকি দবি মাৰ পিট ইটো সিটো সেইবিলাকৰ কাৰণে কিন্তু সেই মানুহবিলাক নাহা হৈছে তো চ' আমি ইয়াত ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ষ্ট্ৰিক্টলি কণ্ট্ৰল কৰিব লাগিব ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন আমি ষ্ট্ৰিক্টলি কণ্ট্ৰল কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ এই মাৰ্কেটবিলাক খুলিব আজি মানকাছৰ টাউনটো এটা মৃত্যুপ্ৰায় টাউনৰ নিচিনা হৈ গ'ল ইয়াত মানুহৰ সমাগম নোহোৱা হৈ গ'ল কিয় কাৰণে হ'ল এইটো কেলৈ এইটো হ'ব পাৰে এটা ঐতিহ্যপূৰ্ণ জেগা ইমান পুৰণি ঠাই আজি মানুহ এটা পূৰ্বাঞ্চলৰ মানুহবিলাক কালাপানীত নোযোৱা মানকাছাৰত নোযোৱা হ'ল কিহৰ কাৰণে নোযোৱা হ'ল এই কথাবিলাক চাব লাগিব কঢ়িয়াব লাগিব তাত কিন্তু আমি মানকাছাৰত পৰিৱেশ সৃষ্টি কৰিব লাগিব যে য'ত সকলোৱে আহিব পাৰে বজাৰ কৰিব পাৰে মুক্ত পৰিৱেশ এটা দিব লাগিব তো চ' তাৰ কাৰণে আমি মেঘালয়ৰ মুখ্যমন্ত্ৰী হওক বা চিফ ছেক্ৰেটাৰী হওক বা তেখেতসকলৰ আমাৰ ডিচিৰ মাজত বহাবহি হওক এটা যিটো পৰিৱেশ সৃষ্টি কৰিব পাৰোঁ সেইটোৰ জৰিয়তে কিন্তু আমি এটা তাত আগবাঢ়িব পাৰিম তাৰপিছত আমি যদি আৰু আমি ইয়াত ভাবোঁ যে মেঘালয়ৰ লগত পৰিৱেশৰ লগতে আমি আৰু যিখিনি বেপাৰ বাণিজ্যৰ কাৰণে বজাৰবিলাক ভালকৈ কৰিব লাগিব ৰোড কমিউনিকেশ্যন আছে আমাৰ পূৰ্বাঞ্চল আমাৰ হাৰচিংৰ পৰা আৰম্ভ কৰি আপোনাৰ একদম গোটেই আমাৰ ধানুৱা জিপি হওক বাগাপাৰা জিপি হওক পূৰ্বাঞ্চল পাহাৰীয়া অঞ্চল পানীৰ এটা প্ৰচুৰ অভাৱ তাত পানীৰ খোৱা পানী আপটো একদম আপুনি য'ত মানে আপোনাৰ কি কয় এইটো ঝগৰাচৰলৈকে কাকৰিপাৰা ঝগৰাচৰ বালুৰচৰ এইবিলাক যিবিলাক অঞ্চল আছে ঠাকুৰবাৰী পূৰ্বাঞ্চলটো নদীৰ সিপাৰৰ অঞ্চলটো সেই অঞ্চলবিলাকতো পানীৰ প্ৰচুৰ অভাৱ সেইবিলাকত আমি কেনেকৈ পানী দিব পাৰোঁ ধানুৱা জিপিটোত আছে আমাৰ পানীৰ প্ৰচুৰ অভাৱ আছে সেই খোৱা পানীৰ পাৰ্মানেণ্ট এটা ছেটেলমেণ্ট কেনেকৈ কৰিব পাৰোঁ এইটো এটা ইম্পৰ্টেণ্ট ইছ্যু আছে আৰু যথেষ্ট আৰ্ছেনিক আৰু ফ্ল'ৰাইডযুক্ত পানী আমাৰ ইয়াত আছে সেইখিনি যে ডিটেক্ট কৰি তাত আমি কেনেকৈ বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিব পাৰোঁ তাৰ এটা ব্যৱস্থা কৰিব লাগিব এনেকুৱা প্ৰচুৰ ব্যৱস্থা আছে যাতে এই কালিয়ান আলগা বান্ধটো মানে ভাঙি গৈ আকৌ যাতে আমাৰ পশ্চিমৰ মানে এইটো পশ্চিমৰ ৰাস্তা যে বেয়া নহয় সেইটো আমি চাব লাগিব বহুত ইছ্যু আমাৰ আছে যথেষ্ট সৰু সৰু ইছ্যু আমাৰ মাজত আছে বিগ ইছ্যু আছে আমাৰ ইয়াত চাকৰি বাকৰিৰ কোনো ব্যৱস্থা নাই ইণ্ডাষ্ট্ৰিয়েল ছেটআপ কিবা কৰিব পাৰি নেকি তাৰ কাৰণে সৰু সুৰা ইণ্ডাষ্ট্ৰি স্মল ইণ্ডাষ্ট্ৰিজ মানে মজলীয়া যিখিনি ইণ্ডাষ্ট্ৰি আছে সেইখিনি আমি ছেটআপ কৰিব পাৰি নেকি তাৰ চেষ্টা কৰিব লাগিব কাৰণ আমাৰ ইয়াত কাজুৰ কাৰণে যথেষ্ট ভাল পৰিৱেশ আছে চুপাৰীৰ কাৰণে প্ৰচেছ কৰি ভাল এটা পৰিৱেশ আছে এইবিলাকৰ ওপৰত আমি চিন্তা চৰ্চা কৰি কিবা কৰিব পাৰোঁ নেকি বিগাৰ স্কেলত তো সেইটো আমি চাব লাগিব আমাৰ তাৰাই বাহৰতে ভাল এটা কাৰবাৰ চলে আপোনালোকে জানে তাৰ এটা ব্যৱস্থা আমি কৰিব পাৰোঁ আমি যথেষ্ট কেঁচা আমি পাওঁ আনাৰস পাওঁ কমলা পাওঁ কম দামতে পাওঁ আমাৰ অঞ্চলত এইবিলাক লৈ যদি আমি এটা ব্যৱস্থা কৰোঁ মই ভাবোঁ যে এইবিলাকতো কৰিব পাৰি তো যথেষ্টখিনি ফুড প্ৰচেছিঙৰ ব্যৱস্থা আমি ইয়াত কৰিব পাৰি এডুকেশ্যনৰ ক্ষেত্ৰত আমি ভাল ITI বা এনেকুৱা ট্ৰেইনিং চেণ্টাৰ আনিব পাৰোঁ নেকি বা স্কিল ডেভেলপমেণ্টৰ কাৰণে ভাল পৰিৱেশ এটা সৃষ্টি কৰিব পাৰোঁ নেকি এনেকুৱা কিছুমান কাম আমি ইয়াত কৰিব লাগিব যিবিলাকৰ জৰিয়তে আমি এইবিলাক ডেভেলপমেণ্ট মানে কৰিব পাৰোঁ এডুকেশ্যনৰ পৰিৱেশ দিব লাগিব হস্পিটেল বা ডক্টৰ বা হেল্থ ফেচিলিটি
জনস্বাস্থ্য যিটো ডিপাৰ্টমেণ্ট সেইটো ডিপাৰ্টমেণ্ট যথেষ্ট কেনেকৈ চলি আছে আমি গম পাই আছোঁ। এগ্ৰিকালচাৰ যিহেতু আমাৰ এগ্ৰিকালচাৰ বেছ, এগ্ৰিকালচাৰত যথেষ্ট কাম কৰিব লগা আছে। এগ্ৰিকালচাৰ প্ৰপাৰলি ইমপ্লিমেণ্টেশ্যন, জনস্বাস্থ্য ডিপাৰ্টমেণ্ট পাব্লিক হেল্থত যথেষ্ট ইমপ্লিমেণ্টেশ্যন, হেল্থ ছেক্টৰত যথেষ্ট হস্পিটেল, ডক্টৰ্ছ, ক্লিনিক এইবিলাকৰ যথেষ্ট প্ৰয়োজন আছে। তো মই ভাবোঁ যে বেচিক ইমিউনিটিছৰ যথেষ্টখিনি অভাৱ, এইখিনি পূৰণ কৰিবৰ কাৰণে কিছু সময় লাগিব। মই আত্মবিশ্বাসী যে মই যদি এইটোত আহিব পাৰোঁ, কালি যদি মানকাছৰ ৰাইজে মোক হাতত নেতৃত্ব দিব বিচাৰে, মই ইচ্যুৰ কৰিব বিচাৰোঁ যে এই বেচিক নিডছবিলাক মই পূৰণ কৰিম। এইটো মোৰ জীৱনৰ এটা সপোন আৰু মই এইটো কৰি দেখাম, এইটো তোমাৰ মোৰ এটা প্ৰতিশ্ৰুতি। স্যাৰ আৰু এটা কথা যে ইউডিএফৰ MP আছে লাষ্ট 12 ইয়াৰ্ছৰ পৰা, আৰু আপোনাৰ ৱাইফ ইয়াতে MDC চিফ চেয়াৰমেনশ্বিপ হিচাপে। স্যাৰ আপুনি অলপ ক'ব নেকি সংক্ষেপে যে ইউডিএফে কি কি কাম কৰিলে ইয়াতে, মানে মানকাছৰ সমষ্টিত? প্ৰথম কথাটো মই আপোনাক কৈছোঁ যে যিহেতু মোৰ মিছেছ ইয়াত জিলা পৰিষদ চেয়াৰমেন হৈছে প্ৰায় 2 বছৰ অৱস্থা। চাওক, অসম গভৰ্ণমেণ্টে এতিয়ালৈকে যি 23টা ডিপাৰ্টমেণ্ট দিয়াৰ কথা আছিল সেই কথাবিলাক পঞ্চায়ত ৰাজত দিয়া নাই। দ্বিতীয় কথা হ'ল যে আজিলৈকে AP আৰু ZP জিলা পৰিষদৰ আঞ্চলিক পঞ্চায়তত আজিলৈকে গভৰ্ণমেণ্টে 1 টকা এটাও দিয়া নাই, 1 টকা এটাও দিয়া নাই। 15 ফাইনেন্স আহি আছে, তথাপি অনলি 15%হে APৰ কাৰণে আৰু ZPৰ কাৰণে, বাকী 70% আপোনাৰ GPৰ কাৰণে, 14 ফাইনেন্স GPৰ কাৰণে। সকলো পইচাবিলাক আপোনাৰ GPৰ থ্ৰুদি আহিছে। ZPC যিটো আছে সেই ZPCত অসম গভৰ্ণমেণ্টে খালি আমাৰ ZPC নহয়, অসমৰ প্ৰতিটো ZPCক বা জিলা পৰিষদক কোনো ধৰণৰ পইচা দিয়া নাই। 15 ফাইনেন্সত দিব বুলি নতুনকৈ গাইডলাইন আহিছে, তাকো 15% মাত্ৰ, 15%। তো ZPCটো এক্সিকিউটিভ অথৰিটি হিচাপত ৰখা নাই। ZPCটোক এটা মানে ছুপাৰভাইজিং অথৰিটি, GPবিলাকে ঠিকমতে কাম কৰিছে নে নাই, ছেক্ৰেটেৰীবিলাকে ঠিকমতে কৰিছে নে নাই, BDOই ঠিকমতে কৰিছে নে নাই, ইমপ্লিমেণ্টেশ্যন এইবিলাক হ'ল নে নাই ভালকৈ, এনেকৈ কামত ৰাখি দিছে। তো গভৰ্ণমেণ্টে যদি পইচা নিদিয়ে কাম কৰাৰ কোনো অৱকাশ নাই। যিখিনি পইচা আগৰ বেলেঞ্চ পইচা 65 লাখ কিমান আছিল, চেলাৰী টেলাৰী দিয়াৰ 63 লাখ আছিল, সেইখিনি পইচা আমি কোনো ৰাজনীতিৰ পিনে লক্ষ্য নকৰি সকলো জিলা পৰিষদকে সমান মানে পপুলেশ্যন পেটাৰ্ণ ভগাই দিছোঁ। কাৰণ আমি তাত আমি জিলা পৰিষদৰ কোনো পাৰ্চেণ্টেজো ৰখা নাই, আৰু ক'ৰবাত AGPৰ জিলা পৰিষদ তাক আমি কমকৈও দিয়া নাই। পপুলেশ্যন পেটাৰ্ণ যিটো পায় তেখেতসকলক দিছোঁ, তেখেতসকলক ইমপ্লিমেণ্ট কৰিব দিছোঁ। তো এইটো হ'ল জিলা পৰিষদৰ কথা। তো বাকীখিনি এনডেগাৰ কাম বা বাকীবিলাক আমি চাই আছোঁ, কাম চাই আছোঁ, কেনেকৈ হয় আমি লক্ষ্য ৰাখি আছোঁ। ক'ৰবাত 2 নম্বৰী হ'লে আমি এইটো প্ৰতিবাদ কৰি আছোঁ বা এইটো আমি একশ্যন লৈ আছোঁ, আৰু একশ্যন ল'ম অহা দিনত। আৰু 15 ফাইনেন্স আহিলে গভৰ্ণমেণ্টে পইচা দিলে নিশ্চয় কাম হ'ব, ডেভেলপমেণ্ট হ'ব। এইটো হ'ল জিলা পৰিষদৰ কথা। MPৰ কথা যদি আপুনি ক'ব খোজে যে MPৰ কথা আমি যথেষ্টখিনি ক'ম যে MPৰ আমাৰ যথেষ্টখিনি কাম হৈছে। আপোনালোকে কালিয়ালগাঁৱৰ বান্ধটোৰ কাৰণে এতিয়ালৈকে প্ৰায় 54 crores চেংচন হৈছে। এইটো MPৰ কাম, MP আনিছে, এইটো মই নিজে সাক্ষী। আজি আমাৰ মানকাছৰৰ পৰা যিটো ধুবুৰী ফুলবাৰী ব্ৰিজ আৰম্ভ হ'ব, এই 15 দিনৰ ভিতৰত আৰম্ভ হৈ যোৱা কথা আছে। আপোনালোকে জানে অলৰেডি পোষ্টৰ কাম হৈছে, মাটিৰ ক্ষতিপূৰণ দিয়া হৈ গ'ল। এই গোটেইখিনি কামত আপোনালোকে জানিব যে অলৰেডি MPয়ে এইবিলাক কৰাই আছে, জানে। ৰেল লাইন মানকাছৰ টাচ কৰি মহেন্দ্ৰগঞ্জ টাচ কৰি যোৱা কথাটো আপোনালোকে জানে। নতুনকৈ হাইৱে আমাৰ আগিয়াৰ পৰা হাইৱে এক্সটেনশ্যন কৰি ইফালে যাব, সেইটো আপোনালোকে নিশ্চয় জানে। এইটো এটা চেংচন হৈছে, ডাললৈকে যাব, সেইটো এটা চেংচন হৈছে, এইটো আপোনালোকে নিশ্চয় জানে। তাৰপিছত আমাৰ সৰু সুৰা কামৰ ভিতৰত যদি আহে, আমি মানকাছৰ হস্পিটেলত এম্বুলেঞ্চ দিছোঁ, গজাৰিকান্দি হস্পিটেলত এম্বুলেঞ্চ দিছোঁ, শুকচৰ হস্পিটেলত বিল্ডিং দিছোঁ, হাতীমাৰী জুনিয়ৰ কলেজত বিল্ডিং দিছোঁ, আমাৰ কি কয় এইটো গজাৰিকান্দি হস্পিটেলত বিল্ডিং দিছোঁ, কালাপানী হস্পিটেলত বিল্ডিং দিছোঁ, হস্পিটেল হেল্থ ছেক্টৰ। ছেকেণ্ড কথাটো যদি আপুনি ক'ব খোজে যে যথেষ্ট সৰু সুৰা কাম, আমাৰ কবৰস্থানৰ কামবিলাক কৰা হৈছে, বিভিন্ন ৰোড কমিউনিকেশ্যন কৰা হৈছে, বাগাপাৰা কবৰস্থান হওক, আমাৰ কি কয় এইটো ৱেটিং শ্বেডবিলাক 10টা GPত আমি 10টা ৱেটিং শ্বেড দিছোঁ, আগতীয়াকৈ 10টা ৱেটিং শ্বেড দিয়া হৈছে। তাৰপিছত আমাৰ ধৰক এই কি কয় হাজি মুছাফিৰখানাত 49 লাখ টকা দিছোঁ, বিল্ডিং এটা পাৰ্মানেণ্ট বিল্ডিঙৰ কাৰণে কাম চলি আছে, আপুনি দেখা পাব। আমাৰ হস্পিটেলত এটা 25 লাখ টকাৰ এটা ৱেটিং শ্বেড, ষ্টাণ্ডাৰ্ড ৰোগীবিলাক আহিলে ক'ত বহিব, ক'ত থাকিব, ৰোগীবিলাকৰ লগত এটেণ্ডেঞ্চ থাকি সিহঁতে পেচাব কৰা জেগা নাই, পায়খানা কৰা জেগা নাই। তো আমি এটা ৱেটিং শ্বেড উইথ লেট্ৰিন টয়লেট ব্লক এটা বনাব দিছোঁ, সেইটো 25 লাখ টকাৰ কাম চলি আছে।
49 লাখ টকাৰ আমাৰ হাজি মুছাফিৰ কাম চলি আছে তো যথেষ্ট কাম আমি কৰিছোঁ যিবিলাক আগৰ এম পিবিলাকে কোনো কৰা নাই কিন্তু এইটো আমি যথেষ্ট কাম কৰিছোঁ সৰু সুৰা কামবিলাক ধৰা নাই কোনো এটা জি পি এম বাদ দিয়া নাই এক্সেপ্ট পানখাতা আৰু মানকাছৰ পশ্চিম জি পিৰ বাহিৰে অলমষ্ট সব জি পিতে আমি কাম দিছোঁ আমি শুকচৰতো দিছোঁ আমি মলাখাতো কবৰস্থান দিছোঁ পিয়াজবাৰী কবৰস্থান দিছোঁ আমাৰ গোটাবাৰীত আপোনালোকে হাইস্কুলৰ যিটো বাউণ্ডেৰী ৱাল এইটো আমি অলপ দিছোঁ আৰু বাকী আছে কাম এইটো চলি আছে আৰু দিয়া হ'ব আমাৰ মালিয়ালগাত দিয়া হৈছে কবৰস্থান বাগিংচৰত দিয়া হৈছে আমাৰ কালি ফুলেশ্বৰত দিয়া হৈছে হস্পিটেল দিয়া হৈছে কলেজ দিয়া হৈছে হস্পিটেল এইফালে মাদ্ৰাছাটো মেট্ৰিক দিয়া হৈছে আমাৰ কালিয়ালগা মাদ্ৰাছাত আমি তাত দিছোঁ ওচৰ মডেলৰ বিল্ডিং দিছোঁ কানাইমাৰাত আমি দিছোঁ চবতে আমি মানে কানাইমাৰাত আমি ৱেটিং শ্বটো দিছোঁ হস্পিটেলত দিছোঁ তাৰপিছত আমাৰ এইপিনে পুৰাণ দিয়াৰত আমি দিছোঁ কবৰস্থানত দিছোঁ তো বাগাপাৰাত আমি কবৰস্থানত দিছোঁ কাকৰিপাৰাত আমি যিটো পশু চিকিৎসালয় ভেটেনাৰী হস্পিটেল সেইটোত আমি আৰ্ট ফিলিং এণ্ড বাউণ্ডেৰী কৰি দিছোঁ এনেকৈ প্ৰচুৰ কাম প্ৰত্যেকটো ঠাইত আমি কাম কৰিছোঁ কাম নকৰাকৈ থকা নাই স্যার আৰু এটা কথা কেইদিনমান আগতে মানে 2-3 দিনমান হ'ল কেইদিনমান আগতে যে মানকাছৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক জাভেদ ইছলাম সাহেবে কৈ আছিল যে মানে যে মানকাছৰ মানে হাৰচিঙৰ এলেকাত যে মাটিৰ এটা কেলেংকাৰী হৈছে বুলি আপুনি মানে ইয়াৰ কি হিচাপত নমিনী হিচাপে আৰু 2-3মান MLA আৰু আপোনাৰ কি ZPC চেয়াৰমেনে লগ লাগি বোলে কিবা এটা মাটিৰ কেলেংকাৰী কৰিছে এই ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব চাওক এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কৰিছে এইটো মই প্ৰয়োজন বুলি ভাবিছিলোঁ যে এনেকুৱা প্ৰশ্ন এটা আহক চাওক প্ৰথম কথা হ'ল যে মই ইয়াতে লেণ্ড এডভাইজৰী বৰ্ডৰ মেম্বাৰ MP নমিনী হিচাপে ইয়াত দক্ষিণ শালমাৰৰ MLA থাকে মানকাছৰ MLA থাকে জিলা পঞ্চায়ত চেয়াৰমেন থাকে DC আৰু সেটেলমেণ্ট অফিচাৰ তেখেতসকললৈ এটা কমিটি কৰা হয় লেণ্ড এডভাইজৰী বৰ্ড লেণ্ড এডভাইজৰী বৰ্ড তেখেতসকলে মানুহক মাতি দিছোঁ এইটো কথা কয় যোৱা 16টা বছৰ ইয়াত লেণ্ড এডভাইজৰী বৰ্ডৰ মিটিং হোৱা নাই তেখেত জনা উচিত তেখেতৰ 5 বছৰ কেইটা লেণ্ড এডভাইজৰী বৰ্ডৰ মিটিং কৰিছে লেণ্ড এডভাইজৰী মিটিং নহ'লে জাগাৰ উন্নয়ন কেনেকৈ হ'ব আজি DC অফিচত মাটি লাগে এতিয়া DC অফিচত যিটো মাটি আছে সেইটো বেলেগৰ মাটি হয় DCৰ বাংলা নাই SPৰ বাংলা নাই চাৰ্কিট হাউচটো DCয়ে দখল কৰি বহি আছে আজি আমাৰ এটা পেৰেড গ্ৰাউণ্ড নাই কেতিয়াবা খাৰগন্দাত যাব লাগে কেতিয়াবা হাটচিঙিত আহিব লাগে এটা পেৰেড গ্ৰাউণ্ড নাই এটা অফিচিয়েল ষ্টেটাছ নাই আমি এটা ডিছকাশ্যন কৰিছিলোঁ যে এটা আমি হাব বনাব পাৰোঁ নেকি য'ত গোটেই এডমিনিষ্ট্ৰেশ্যন আহে আজি মানকাছৰ এটা মানুহ আহিল DTO অফিচ তাত ADC অফিচ তাত SP অফিচ তাত DC অফিচ তাত গোটেই ঘূৰি ফুৰিব লাগে আমি এনেকুৱা এটা কৰিব পাৰোঁ নেকি এটা কেম্পাছৰ ভিতৰত সকলো অফিচ মানুহ এটা কামত আহিলে যাতে 5টা কাম কৰি যাব পাৰে সেনেকুৱা এটা কৰিব পাৰে নেকি সেইটোক লৈ আমি 56 বিঘা মাটি DC অফিচৰ কাৰণে দিছোঁ DC অফিচৰ কাৰণে যিখিনি মাটি যিখন 206 ঘৰ মানুহ উচ্ছেদ কৰা হৈছে সেইখিনি মানুহক বিনা পইচাত আকৌ তেখেতসকলক সেটেলমেণ্ট দিয়া হৈছে আপোনালোকে নিশ্চয় জানিব বিভিন্ন অন্ধ কানা ভিকাৰী মানুহক আমি মাটি দি আছোঁ তাৰপিছত আমি কেলেংকাৰীৰ কথা কৈছোঁ তেখেতসকলে যিবিলাক 20 বছৰ 30 বছৰ 40 বছৰ ইয়াত ঘৰ বাৰী কৰি বহি আছে বিল্ডিং বনাই বহি আছে তেখেতসকলৰ মাটি সেটেলমেণ্ট দিবৰ কাৰণে বৰ্ডিয়ে সিদ্ধান্ত লৈছে অকলে কোনোবাই সিদ্ধান্ত লোৱা নাই আজি তেখেত জানে নেকি KBKৰ কাৰণে 72 বিঘা মাটি দিছোঁ টানগাঁও এই লেণ্ড এডভাইজৰী বৰ্ডৰ মিটিং নহ'লে কেনেকৈ দিব আজি বাগাপাৰাত আমি জাতীয় কি কয় ৰেচিডেঞ্চিয়েল স্কুলৰ কাৰণে 50 বিঘাৰ ওপৰত মাটি দিছোঁ এইটো নহ'লে আমি কেনেকৈ দিম এতিয়া আমি ইনডোৰ ষ্টেডিয়ামৰ কাৰণে 14 বিঘা মাটি দিছোঁ এইটো কেনেকৈ দিম তো ডেভেলপমেণ্ট যদি কৰিবৰ ইচ্ছা আছে এইবিলাক কাম কৰিব লাগিব তেখেতসকলৰ বিধায়ক আছিল তেখেতৰ মাক বিধায়ক আছিল তেখেতে চব হত্যা কথা আছিল তেতিয়া কিয় কৰা নাই তেতিয়া ডেভেলপমেণ্টৰ কথা কিয় মাথা মাৰা নাই নিজে কৰিব নোৱাৰিব বেলেগে কৰিলে সেইটো বাধা সৃষ্টি কৰিব ইয়াৰ পৰা যদি কোনোবাই পইচা খাইছে কিবা কৰিছে এটা আমাৰ ক'ব লগা নাই এইকাৰণে ক'ব লগা নাই এটা আমাৰ দৃষ্টিত অহা নাই কোনো বিচাৰ দিয়ক লিখিত দিয়ক আমাৰ পইচা খাইছে ব্যৱস্থা ল'ম একশ্যন ল'ম আমি কিন্তু কোনোবাই যদি চুৰে গৈ যদি কোনোবা অফিচাৰক পইচা দিয়ে আমাক ক'ব লগা নাই আমি কেনেকৈ ক'ম আমাকতো ক'ব লাগিব যে আমাক পইচা দিছে আজি বাগাপাৰা তেলডালা মানুহবিলাকক মাটিৰ ব্যৱস্থা কৰি দিয়া হৈছে আজি তেখেতসকলৰ আজি প্ৰায় 30 বছৰ 40 বছৰ মানুহবিলাক ছেটেল হৈছে তেলডালা ৰাগাপানী এইবিলাক অঞ্চলত তেখেতসকলৰ মাটি পাট্টাৰ ব্যৱস্থা কৰি দি মানে ছেটেলমেণ্ট দিয়াৰ ব্যৱস্থা কৰিছে এইটো মই বেয়া কাম কৰিছোঁ নেকি সেইবিলাক মানুহ এনেকৈ থাকিব লাগে গোটেই অসমত ইভিকশ্যন হৈছে আমাৰ ইয়াত ইভিকশ্যন হৈছে উঠাই দিব লাগে এইবিলাক কাগজ পাতিৰ প্ৰয়োজন নাই এইবিলাক কৰিছোঁ তেখেতসকলে কৰিব পৰা নাই মইতো বিধায়ক হোৱা নাই নহয় এতিয়ালৈকে মই বিধায়ক নোহোৱাকৈ যদি এইবিলাক কৰিব পাৰিছোঁ দিছ মাই ক্ৰেডিট মই কৰি আছোঁ কাম আপোনালোকে কৰিবও নোৱাৰিব বেলেগে কৰিলেও বেয়া পাব হোৱাট টাইপ অফ লিডাৰশ্বিপ মই কওঁ যদি এনেকুৱা আছে আপোনালোকে খাৰগন্দা বজাৰটো ভাগ খাইছে মোকো ভাগ দিছিল মইতো ভাগ লোৱা নাই
মোকতো আগত ডিচিয়ে কৈছিল যে ইয়াত 12টা ঘৰ আপুনি লওক, আপুনি মইতো লোৱা নাই। তেখেতসকলে ভাগ লৈছে, কৰ্মচাৰীয়ে ভাগ লৈছে, তাৰ ঘৈণীয়েকৰ নামত মাটি লৈছে, চাব লাগিব বিচাৰিব নেকি? তেখেতৰ দেউতাক যেতিয়া আছিল তেতিয়া গোটেই পাহাৰৰ মাটিবিলাক ৰাখিছিল, ডিগি বনাইছে, পাৰ্ক না ঘৈণীয়েকৰ নামত হাচিনা পাৰ্ক বনাইছে। নিজৰ মাটি নেকি এইবিলাক? নিজৰ কিনা মাটি নেকি? হাচিনা পাৰ্ক কাৰ মাটি এইবিলাক? মাটি কেনেকৈ লৈছে? হিষ্ট্ৰীটো চাব কম নেকি আমি নকওঁ নহয়, খুচৰি নাথাকোঁ নহয় এইবিলাক। ঘৈণীয়েকৰ নামত পাৰ্ক বনাইছে, হা? তো এইবিলাক কথা আমি ক'ব নাযাওঁ। তো আমি কিন্তু কাৰো নামত পাৰ্ক বনাব যোৱা নাই। আমি ইয়াত নদীভংগ মানুহবিলাকক ছেটেলমেণ্ট দিবৰ কাৰণে ব্যৱস্থা কৰাই আছোঁ। 20 বছৰে 30 বছৰে আজি গভৰ্ণমেণ্ট লেণ্ডত তেখেতসকলক ছেটেলমেণ্ট দিয়াৰ ব্যৱস্থা কৰিব বিচাৰিছোঁ। হাতচিঙাত যিবিলাক মানুহ ইয়াত স্থায়ীভাৱে তেখেতসকলক ছেটেলমেণ্টৰ ব্যৱস্থা দিয়াৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে। এইটো অফিচাৰবিলাকক দায়িত্ব দিছে, ইনকুৱাৰী কৰক, যিবিলাক অৰিজিনেল ঘৰ কৰি আছে তাত তেখেতসকলক ব্যৱস্থা কৰি দিয়া হওক। আমিতো এক্সিকিউটিভ পাৱাৰ নাই, উই আৰ দ্য এডভাইজাৰী বডি, উই কেন এডভাইচ অনলি, উই কেন এক্সিকিউট। আমি এক্সিকিউট কৰিব নোৱাৰোঁ। প্ৰাক্তন বিধায়ক হিচাপে জনা উচিত যে এডভাইজাৰী বডিয়ে এডভাইচহে দিব পাৰে, এক্সিকিউট কৰিব নোৱাৰে। তো আমি কেনেকৈ কৰিব পাৰোঁ? কৰিলে তেখেতসকলে কৰিব লাগিব, অফিচাৰে কৰিব লাগিব। আৰু আমি সেই মানুহবিলাকক, লেণ্ডলেছ মানুহবিলাকক ভূমি দিয়াৰ কথা আমি কৈছোঁ। আপোনালোকে বিবেচনা কৰি চাওক, লেণ্ডলেছ মানুহবিলাকক যিবিলাক 20-30 বছৰে বহি আছে, ঘৰ বাৰী বিল্ডিং বনাই, তেখেতসকলক মাটি দিয়াৰ ব্যৱস্থা কৰক। এইটো আমি কৈছোঁ, সঁচা কথা। এইটো সিদ্ধান্ত লোৱা হৈছে, ৰেজলিউশ্যন লোৱা হৈছে, মাইনৰ্ছ আছে, তেখেত চাব পাৰে, মাইনৰ্ছ এইবিলাক কথা লিখা আছে। কিন্তু কথাটো হৈছে যে তেখেতসকলে কৰিবও নোৱাৰিব, বেলেগক বদনামো কৰিব। আজি ডিচি অফিচৰ কাৰণে মাটি নিলে ডিচি অফিচ হ'ব নেকি? আজি আমি DTO অফিচৰ কাৰণে মাটি লাগে, DTO অফিচৰ কাৰণে মাটি নিদিলে মাটি হ'ব নেকি? আমি এটা তাৰকা ঘৰ বনাব লাগে, ইয়াত এটা আহিছে চব বনাবলৈ মাটি দিব নালাগিব নেকি? গাৰ্লছ কলেজৰ কাৰণে মাটিৰ ব্যৱস্থা বিচাৰিছে, মাটি দিব নালাগিব নেকি? ইয়াত ল কলেজৰ কাৰণে মাটি দিয়াৰ কথা কৈ আছে, মাটি দিব নালাগিব নেকি? আমি BEd কলেজৰ কাৰণে মাটি দিব লাগে, মাটি দিব নালাগিব নেকি? তো আমি যদি চকু মুদা কুলিৰ নিচিনা ভাও ধৰি থাকোঁ, হাউ ডেভেলপমেণ্ট উইল কাম টু আৱাৰ ডিষ্ট্ৰিক্ট? আমি ডেভেলপমেণ্ট কেনেকৈ আনিব পাৰিম? আমি ডেভেলপমেণ্ট আনিলে আমি সেই ব্যৱস্থা কৰিব লাগিব। আৰু এইটো কৰিবৰ কাৰণে দিমাগৰ প্ৰয়োজন আছে, যিটো তেখেতসকল আচলতে মোৰ সন্দেহ আছে। তো এইবিলাক বদনাম কৰাৰ কাৰণে যথেষ্ট কৰিব পাৰি। কাম কৰি দেখক, কাম কৰক, জাগাৰ উন্নয়ন কৰক, মই এইটো বিচাৰিছোঁ। ধন্যবাদ ছাৰ, ইমান ব্যস্ততাৰ মাজতে আমাক সময় দিয়াৰ বাবে ধন্যবাদ। ধন্যবাদ ৰাইজ, যদি আপোনালোকে ভিডিঅ'খন চাই ভাল লাগে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।